हेलो गाइज मैं करिश्मा पुनर्बार स्वागतम जानाइছো मोर चेनेलर आन एटी भिडिओ লৈ অফিসৰ পৰা আহিলো ফ্ৰেশ হলো হৈ কৰি এয়া অলপমান জিৰণি লৈছো আৰু আমাৰ খানা এটা আছিলে তাকে দেখাম কি কি খানা খালে আৰু কি বনোৱা হৈছে আজি তাকে দেখাই থাকিম আৰু এতিয়া মই অফিসৰ পৰা আহিলো চাহ একাপ খাম খাই পেলাই এটা মোৰ পাৰ্সেল আছিলে তাকে খুলিম আৰু আপোনালোকক দেখাম কি পাৰ্সেল আছিলে আৰু ইয়াৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো তেতিয়াহ'লে বলক কি কৰিছো অকণ অকণ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো এটা মোৰ পাৰ্সেল মই শাড়ী এখন দিছিলোঁ অৰ্ডাৰ এতিয়া চাওঁ কি আছে ইয়াত কেনেকুৱা আহিছে শাড়ীখন মই গম নাপাওঁতো খুলিব পাৰিমনে মই চাগে এতিয়া মই পাৰ্সেলটো খুলি চাওঁ মানে পাৰ্সেলটোত মই কিবা এটা দিছিলোঁ কেনেকুৱা আহিছে কাপোৰটো আপোনালোকক দেখাই দিম এইটো চাওক পাৰ্সেলটো মোৰ নাইকল মোৰ ফেভৰেট কালাৰৰ মই শাড়ী এখন অৰ্ডাৰ দিছিলোঁ এতিয়া আপোনালোকক দেখাই দিছোঁ মই মাহীজানে আনবক্সিং কৰিব মই কৰি দিলোঁ মাহীজানে কৰাকে মই আগতীয়াকৈ কৰিলোঁ আনবক্সিং এইটো ব্লাউজ এইটো ব্লাউজৰ কাপোৰ হোৱাট ইজ দিছ मेरे साथ कपड़े तो रखूं इससे मैं क्या करूं अभी बोलिए मैं क्या करूं उसको तो पता नहीं इसके साथ मैं क्या करूंगी अभी और वो आ गया मेरा ब्लैक कलर का साड़ी लोग देख लीजिए ओ माय गॉड इतना अच्छा लगा देखने में ओ मम्मा बहुत अच्छा लगा मुझे क्योंकि मेरा फेवरेट है ना वो वाला कलर देखा ভাল লাগিছে না কিবা এটা মোৰ বহুত ভাল লাগিছে মোৰ ফেভৰেট কালাৰ ও মাই গড এই আমাৰ অন্না কি বনাইছা কৈ দিয়া पोर्क बनाया है पोर्क हमारा बन रहा है हम लोगों का पोर्क और वो है ना आप लोग देख लीजिए मेरा बनता है ना तो मेरा अवस्था ऐसा होता है अभी हम लोगों का खाना रेडी हो रहा है কিবা এটা কওঁ আমাৰ বাইদেউৰ কাৰণে স্পেচিয়ালি কি আৰু নাই মা নাপায় আৰু তই যে য'তে ত'তে আৰু আমাৰ বাইদেউ অমলেট আমাৰ বাইদেউ कॉपीराइट आएगा तो सब उठिला मुझसे उठाली दाल चलो करने चला मनी का लगा ठंडा लगा दिया हम दिन की बोला गाइस गाड़ी पर स्टेज আছে गाइस এই রকম আপনি মেনুতে পুরা শিখি যাব শিখি পেলে হাতখনি নিব জাকৰি নিবি মই পিটা লাগিব তাৰ পিছতে কি ওরে কি যাবে না জুনে গাহৰি লগাই নিও টু স্টাইল জুনে গাহৰি খাব দিব রুই দিবিতে না কালার সব বাকি কালার বহি গেছি আর এভরি কালার কি মজা বনিছে গায়ে দিবি না ওখানে মোর তো আহি গলি কত না হলাম না কোনো আই কি গোড়া আই বাদ দি দেন দেখি না তো গাইজ পাহৰি গলি sorry guys now I'm eating and breathing decision halo baba ji গাহৰি আয়া কই লৈ এটা বকিবা লাগি আছে তই কি কৰি আছা গাইজ এনেকুৱা একটা ডাঙৰ সৰু গাহৰি নাখাব ডাঙৰ গাহৰি খাব আৰু একেবাৰে হুমা মোৰ ফ্ৰেণ্ড আছে গাই মই লাষ্ট পেছা তুমি লগা কিন্তু এই নাকাটি এটা জানে সেই কাৰণে মই কথা নাই গালে গালে ইপিনে ফাক ফাক
মই এটা কথা জনাব আছিলে যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আজিলৈ ইমানেই আৰু মই যিহেতু গাহৰি নাখাওঁ তাৰ বাবে এটা কণী খালোঁ আৰু ভাবিছোঁ ভিডিঅ'তে ইয়াতে সমাপ্ত কৰোঁ আজিলৈ ইমানেই বাই বাই লাভ ইউ